কি হল কলেজৰ পৰা আহি আছে এতিয়া মুখখন ফুলত লাগি গলি মা তুমি কথাবোৰ নুবুজা দেই মোৰ লগৰবোৰে ইমান ধুনীয়া ধুনীয়াকৈ কলেজলৈ গৈছে চব নতুন নতুন বস্তু লৈ মোৰহে পুৰণা বেগ পুৰণা চেণ্ডেল চব পুৰণা নতুন একোৱে নাই মোৰ হৰি হৰি কৃষ্ণহে বুলিছোঁ আৰু কিমান কমো তোক কিমান বুজাম যে আমাৰ ঘৰৰ অৱস্থা ভাল নহয় যি পাইছ থাকি খাপি ল'বি পিছত নিজে ভাল কিবা এটা চাকৰি তাকৰি পালে তেতিয়া তোৰ যিহকে মন যায় তিহকে ল'বি বুলি দেখোন কৈছোৱে তাৰপিছতো তই নুবুজা যে ইমান অভং ল'ৰা ছোৱালী নেও যা হ'ব মুখখন ফুলাই থাকিব নালাগে ভাত বাঢ়ি থৈ দিছোঁ সেই তাতে খাই লগে যা কি আছে ভাতৰ লগত খাবলৈ মা কিনো থাকিব আৰু বাৰী পিছফালে ঢেকীয়া শাক কেইডালমান তুলিছিলোঁ সেই তাকে ভাজি কৰি দিছোঁ আৰু কণী দিছানে নাই ঢেকীয়াৰ লগত নে সুধা ঢেকীয়া ভাজি থৈ দিছা আৰু আগৰ নিচিনাকৈ হেৰৌ কণী মই ক'ৰ পৰা আনি দিম কচোন মুৰ্গী যিকেইজনী আছিল সেই বেমাৰতে চব মৰি চাফা দিলে এতিয়া আৰু কণী মই ক'ৰ পৰা পাম সেই তুমিও আৰু মা এই দেৱেন ককাহঁতৰ দোকানৰ পৰা যাই পেলাই পটককৈ কি আনি পেলাই কি ভাজি দিব নোৱাৰিলা নেকি তই ক'লে হ'ব নেকি পইচাৰটো কথা আছে লাগ বুলিলে কি মই কণীকেইটা কিনি আনিব পাৰোঁ নেকি মোৰ মূৰটোকে খাইছোঁ আৰু চুবাই চা মোৰ মূৰটোকে খা তহঁতে আঁতৰ হ এইখিনিৰ পৰা আঁতৰ হ যা ভাত খাই যা মালতী কিয় ইমানখন যে একদম পাই ৰঙা চিঙা পৰি আছোঁ কি হ'ল চিঞৰ বাখৰ শুনি আছে একদম বাহিৰৰ পৰা তইহে কি মন কৰি আহিলি ইমান দিনৰ মূৰত নাহয় যে তেনেকৈ আমাৰ ঘৰলৈকে সেই আহিলোঁ আৰু বহুত দিন বোলো অহাও নাই তোৰ ঘৰলৈকে সেইকাৰণে আহিলোঁ কি হ'ল গোটেইজনী যে একদম ৰঙা চিঙা পৰি আছিলি কিবা লাগিছিলি নে কিনো নকৈছাহে আৰু কি ক'ম আৰু যিহে ল'ৰাটো নতুনকৈ কলেজ পাইছে একদম তাৰ ওজৰ আপত্তি কি ক'ম আৰু মই মানে গোটেইখন পাগলীহে হ'বলৈ বাকী আৰু যি তাৰ ডিমাণ্ড এইটো লাগে সিটো লাগে মই কেনেকৈ দিওঁ কচোন কওঁ বাপেকে আৰু ক'ৰ পৰা দিব নকৈছাহে আৰু ল'ৰা ছোৱালীবোৰ তাতে আৰু যিহে বজাৰত জুই চাই দাম হ'ব ধৰিছে বস্তুবোৰ চব বস্তুৱে দাম বাঢ়িছে গম পাইছনে নাই শুনিছোঁ লোকেল কণী বোলে 12 টকাৰ পৰা 16 টকা হ'লগৈ তাতে আৰু ল'ৰাটোৰ লগত অলপ আগতে কাজিয়া কৰিছোঁ সি আৰু সেই কণী খাব নাপায় মোৰ লগত হাহাকাৰখন কৰিছে নকৈছহে আৰু একদম নিৰ্বাচনটো যোৱাৰ পিছতে একদম চব বস্তুৱে জুই চাই দাম বঢ়াই দিলে হককে নহককে বোলো হেৰি পিঁয়াজ আৰু আলু দালিখিনি আনি থাকোঁ সিহঁতৰ সেই দাম বাঢ়ি গৈ এতিয়াহে 35 টকা পালেগৈ কেনেকৈ যে খাব ভগৱানহে জানে আৰু হৰি জীৱনটো জীয়াই থকাই টান হৈ গৈছে আৰু দেই আমাৰ নিচিনা সাধাৰণ মানুহৰ